তো গুড ইভিনিং গাইজ, ডিয়াৰ লাৰ্ণিং পইণ্টলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰৰ বাকী থকা কুৱেশ্যনখিনি। তো ইয়াৰে ভিতৰত আমি 3টা কুৱেশ্যন লৈছোঁ। সেই 3টা কুৱেশ্যন আমি ক্ৰমান্বয়ে আলোচনা কৰি যাম। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল, কিমান চনৰ পৰা কিমান চনলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছে শাসন বৰ্তাই ৰাখিছিল? অপশ্যন এ 1947 to 1968, অপশ্যন বি 1952 to 1977, অপশ্যন চিত আছে 1947 পৰা 1967, অপশ্যন ডিত আছে 1952 পৰা 1960। তো ইয়াৰে শুদ্ধ উত্তৰটো আহি যাব আমাৰ অপশ্যন চি 1947 পৰা 1967। তো এতিয়া আমি দ্বিতীয় নম্বৰ 2 নম্বৰ কুৱেশ্যনৰ পিনে আগবাঢ়িম। কাৰ নেতৃত্বত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল? অপশ্যন এ কাৰ্ল মাৰ্কছ, অপশ্যন বি মোৰাৰজী দেশাই, অপশ্যন চি চৰণ সিং, অপশ্যন ডি মোহন সিং। ইয়াৰে শুদ্ধ আনচাৰটো আহি যাব আমাৰ অপশ্যন বি মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল। আৰু এটা কথা মনত ৰাখিব যে দ্বিতীয়খন মৰ্চা চৰকাৰ গঠন হৈছিলে আমাৰ চৰণ সিঙৰ নেতৃত্বত। তো যিহেতুকে ইয়াতে কোৱা গৈছে যে প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল কাৰ নেতৃত্বত, তো আমাৰ আনচাৰটো হ'ল মোৰাৰজী দেশাই। তো আজিৰ অন্তিমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 3, সেইটোলৈ আগবাঢ়িম। আঞ্চলিক দলৰ সোণালী দশক বুলি কোৱা হয়। অপশ্যন এ 1970, অপশ্যন বি 1980, অপশ্যন চি 1990, অপশ্যন ডি 1960। ইয়াৰে শুদ্ধ আনচাৰটো আহি যাব আমাৰ 1980। যে আঞ্চলিক দলৰ সোণালী দশক বুলি কোৱা হয় 1980 চনক। তো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। লগতে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।